মানে চিফ হোৱাৰ কাৰণে এই চন্দনৰ কথা বাদ দে, এইবিলাকৰ কথা বাদ দে, এইবিলাক পাৱাৰ লবি মানুহ, য'ত পাৱাৰ আছে তাতে গৈছে, ভাল হৈছে, তাতে কাম কৰি থাকক সি। আমাৰ এতিয়া পাৱাৰত নাই, আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ? UPPL এতিয়া পাৱাৰত আছে, পাৱাৰত থাকি পেলাই কাম কৰি থাকক দে, আৰু কি লাগে? 2025ত চৰকাৰ বনোৱাটো আপোনাৰ সপোন বুলি কৈছে। কি সপোন? মোৰ সপোন নহয় এইটো, ৰাইজৰ সপোন। চাই থাকক 2025ত BPF চৰকাৰ কৰিব, এইটো 100%। আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ, পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে, ইয়াৰ ভিতৰত 10টাটো BPF জিকিব। চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে, 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে, এই 5টাতকৈ আমি বেছি জিকিম। দে ধৰি লৈছোঁ আমি 4টা, একটা আৰু কমি ল'লোঁ। আজিৰ দিনত 5টা আছেতো, আৰু কমি ল'লোঁ মই 4টা, 10 আৰু 4 14। বাক্সা জিলাত 11টা সমষ্টি আছে, 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে। আজিৰ দিনত 2টাৰ পজিশ্যন নহয়, কমত 6টা নালাগে, 5টা ধৰিছোঁ মই। 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই, 5টা আৰু 14টা কিমান হ'ল? 19টা। 19টা। আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে, 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত। আজিৰ পজিশ্যন সেইটো নহয়, কমত আমি 6টা পাই আছোঁ। 6টা নালাগে মোক, আৰু কমাই লৈছোঁ 5টা। 19টা আৰু 5টা কিমান হয়? 24টা। চৰকাৰ কোনে বনাইছে? প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে? এইবিলাক বাহানা কৰি লাভ নাই। আৰু চিডলিত আমি জিকি আছোঁ। মই কৈ আছোঁ, চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়, 100% BPF জিকি আছে। আপোনাৰ শংকা আছে নেকি যে ফেয়াৰ নহ'ব? হ'ব লাগে, হ'ব লাগে। শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে। প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই। প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না, এইফালে SP, এইফালে OC, কাকবা IC লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োই। প্ৰমোদ বড়োই কৰিব পাৰে অশান্তিটো, সিটো হাৰিব 100%। সি জানি আছে 100% হাৰিব বুলি, সেইকাৰণে সি কেতিয়াবা SP বা কোনোবা OC বা IC এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে। সেইটোৱে। উপনিৰ্বাচনলৈ মাত্ৰ 8 দিন আছে। নাই, আমাৰ কেম্পেইনটো ভালেই মতো চলি আছে, ভালকৈ চলি আছে। আপোনালোকে চাওক, আমাৰ মিটিঙত যদি 100 জন হয়, ইহঁতৰ মিটিঙত অকল 2জন 3জনেই হ'ব। কালি জাকিৰ হুছেইনে কথা এটা কৈ গৈছে, জাকিৰ হুছেইন চিকদাৰ কংগ্ৰেছৰ, তেখেতে কৈছে যে কংগ্ৰেছ বিজেপি মানে হাগ্ৰামা মহিলাৰী, হাগ্ৰামা মানে এইটোতো ৰাজনীতিত চবেই এরকম ক'ব। কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব, কোনোবা BJPও মোক এনেকুৱা বদনাম কৰিব, কোনোবা UPPLও মোক এনেকুৱা বদনাম কৰিব। এইটো ৰাজনীতিৰ নিয়ম। কিন্তু সঁচা কথা সেইটোৱে, প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে, প্ৰমোদ বড়োই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে, তেতিয়াহ'লে আমি জিকিল বাছ। বিজেপিৰ লগত আপোনালোকৰ বোলে ভাল সম্পৰ্ক আছে, জাকিৰ হুছেইন। BJPৰ লগত মই যদি ভাল হয়, আজি এনেকুৱা হয় মই যদি BJPৰ লগত ভাল হ'লে হয়, মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি? প্ৰমোদ বড়ো যাম বা এই পূৰ্বক কি জানে এই প্ৰমোদ বড়ো, সি যে পুৰা অত্যাচাৰ, মানে বছৰত যিটো পইচা আহে সেইটোকে খাব জানে, সি কাম কৰিব নাজানে। এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে। নাই, ক'ত উন্নয়ন, কি উন্নয়ন কৰিছে সি? জিৰ'। প্ৰমোদ বড়ো জিৰ'। প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম, এইটো সম্ভৱ নাকি? ক'ত ঘৰে ঘৰে চাকৰি? প্ৰমোদ বড়োই কৈছে 75,000 দিম, ক'ত 75,000 দিম? মাটিৰ পাট্টা দিম বুলি কৈছে, ক'ত মাটিৰ পাট্টা? আমাক বুৰ্বক বনাইছে। এই 3 বছৰৰ কাৰণে কিবা পাট্টা দিছে বোলে, কি কয় এইটো? প্ৰমোদ বড়ো একো কাম কৰা নাই, সেইকাৰণে ৰাইজে বেয়া পাইছে প্ৰমোদ বড়োক, UPPLক, সেইকাৰণে BPFক ভোট দিব। কাৰণ সেইটোৱে। এইটো এলায়েন্সৰ কথা, CM ছাৰে আহিবই।
আহিব চিএম নিৰ্বাচনৰ পিছত BPF দল আৰু নাথাকে বুলি কৈছে এইবিলাক মিছা এইবিলাক কি মই কৈছো। চন্দন ব্ৰহ্মতো সিটো যাম থাকক সি UPPLতে থাকক মই আৰু নলম তাক লাভ নাই আৰু এটা কথা কৈছে যে MP ইলেকশ্যনৰ সময়ত আপুনি কৈছিল যে চিনি নাপাওঁ এতিয়া আকৌ মানুহ পঠিয়াই দিছে এনেকুৱা ধৰণৰ কথা কৈছে চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত আহক আপুনি টিকেট লওক খেলক আপুনি UPPLত টিকেট নাপায় সেই কথাটো মই কৈছে মইতো স্বীকাৰ কৰি লৈছোঁ কি চিনি পোৱা নোপোৱাৰ কথা UPPL ঠকাইছে নেকি চন্দনক UPPLত জাগা পাবহি UPPLত জাগা পাবহি আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয় UG ব্ৰহ্ম কোন হয় ৰংগৰা কোন হয় এই চন্দনক জাগা দিয়া মানুহ হা কি হ'ব চামা। কি হ'ব চন্দন জাগা নাপায় পূৰ্ব জাগা নাপায় এই চন্দন Thank you, sir. তাৰ পলিটিকেল কেৰিয়াৰ বেয়া হৈ গ'ল নেকি শেষ শেষ